গাইজ আপোনালোকে কি কৰি আছে এতিয়া ইয়া পাকঘৰত মাহঁতৰ পাকঘৰত মই ইয়া ঢেকীয়া এয়া দেখিছেনে ঢেকীয়া শাক আনিছে কাকাই আজি ঢেকীয়া শাক খাম এই গুৱাহাটীত এইবিলাক কিনিব লাগে গাঁৱত আৰু এইবিলাক কিনিব নালাগে নহয় চব পায়ে যায় বাৰী বস্তিয়ে সেইকাৰণে কাকাক কৈছিলোঁ ঢেকীয়া লৈ আৰু এয়া ঢেকীয়া আনিছে ঢেকীয়া শাক খাম এইখিনি শাক ঢেকীয়া আৰু ইয়াতে মানে বৌয়ে ভাল কৰিছে এইয়া এইখিনি ভাল কৰিছে বৌয়ে এইখিনি ভাল কৰিছে ঢেকীয়া শাক খাম আজি এয়া কিহেৰে বনাব ঢেকীয়া কণী দি ভাজিব নেকি বৌয়ে জানে আৰু এইকেইদিন আৰু আৰাম আৰু মোৰ ঘৰত আহিলে এইটোৱে ভাল বনাব চনাব নালাগে নহয় এয়া বেলেগে বনাই দিব আৰু আৰাম কৰি খাম আৰু এইকেইদিন বৌজনী বনাব আৰু মই খাম আৰামত এই ঢেকীয়া খাই কোনে কোনে ভাল পায়নো ক'বচোন খাই ল'ম আৰু ঢেকীয়া ধুনীয়াকৈ একদম কণীৰে চাগে বনাব ভাজিব বাই বাই আপোনালোক ভালে থাকক সুস্থ থাকক আজিলৈ এৰিছোঁ বাই বাই পাকঘৰত খেটাং খেটেং আৱাজ হৈ আছে